আজি এনেকুৱা কথা ওলাইছে যে যোনে বড়োলেণ্ডৰ কাৰণে আন্দোলন কৰিছিলে, যে যোনে বড়োলেণ্ড লাগে বুলি কৈছিলে, এতিয়া বেংগলোৰত লেণ্ড কিনিছে, দিল্লীত লেণ্ড কিনিছে। ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়াই শ্লোগান দিছিলে আগতে, তেওঁৰ শ্লোগান আছিলে ডিভাইড আছাম 50-50। ছাত্ৰ নেতা হৈ পেলাই ৰাইজক ক'লে ডিভাইড আছাম 50-50, আমাক বড়োলেণ্ড লাগিব। যে এতিয়া প্ৰমোদ বড়োৰ শ্লোগান হৈছে ডিভাইড মানি 50-50। কোকৰাঝাৰলৈ যিমান পইচা আহে আধা পইচা তেওঁ ল'ব আৰু আধা পইচা দিছপুৰত দিব, বিজেপি নেতাসকলক দিব। যিজন মানুহে ছাত্ৰ নেতা হৈ পেলাই ডিভাইড আছাম 50-50 বুলি কৈ বড়োলেণ্ড লাগে বুলি কৈ আন্দোলন কৰিলে, এতিয়া যেই ক্ষমতা পাই গ'ল, এতিয়া ডিভাইড আছাম 50-50 বাদ দিলে ডিভাইড মানি 50-50। নৱসনীয়া ডাঙৰীয়াৰ কথা আলোচনা কৰে বুলি মই নাভাবোঁ। কি কোকৰাঝাৰৰ ৰাইজে দুটা আঞ্চলিক দল জন্ম দিছিলে, এটা BPF, এটা UPPL। কিয় জন্ম দিছিলে? বহুত ছাত্ৰ নেতা, বিভিন্ন ৰাজনৈতিক দলৰ নেতা, শিক্ষাবিদসকলে যোগদান কৰিছে। কালি মই নগাঁৱত আছিলোঁ, অসম কলেজ শিক্ষক সন্থাৰ 3বাৰকৈ সভাপতি থকা প্ৰাক্তন সভাপতিজনে কালি লগত বহুত চিকিৎসক, সমাজসেৱী, ৰাজনীতিবিদক লৈ যোগদান কৰিছে। আজি কোকৰাঝাৰত আমি পোনপ্ৰথমে আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত আজি আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। কাৰণ বডোফাৰ যিটো সপোন আছিলে যে এই অঞ্চলৰ মানুহখিনিৰ আৰ্থিক বিকাশ, সামাজিক বিকাশ, এই অঞ্চলটোৰ প্ৰগতি, আজি তাৰ এখন বিপৰীত ছবি এই BTRৰ মানুহে দেখিছে। ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়াই শ্লোগান দিছিলে আগতে, তেওঁৰ শ্লোগান আছিলে ডিভাইড আছাম 50-50। ছাত্ৰ নেতা হৈ পেলাই ৰাইজক ক'লে ডিভাইড আছাম 50-50, আমাক বড়োলেণ্ড লাগিব। এতিয়া আজি কোকৰাঝাৰত মই যিমান মানুহ লগ পাইছোঁ চবেই মোক কৈছে যে এতিয়া প্ৰমোদ বড়োৰ শ্লোগান হৈছে ডিভাইড মানি 50-50। কোকৰাঝাৰলৈ যিমান পইচা আহে আধা পইচা তেওঁ ল'ব আৰু আধা পইচা দিছপুৰত দিব, বিজেপি নেতাসকলক দিব। যিজন মানুহে ছাত্ৰ নেতা হৈ পেলাই ডিভাইড আছাম 50-50 বুলি কৈ বড়োলেণ্ড লাগে বুলি কৈ আন্দোলন কৰিলে, এতিয়া যেই ক্ষমতা পাই গ'ল, এতিয়া ডিভাইড আছাম 50-50 বাদ দিলে ডিভাইড মানি 50-50। আজি এনেকুৱা কথা ওলাইছে যে যোনে বড়োলেণ্ডৰ কাৰণে আন্দোলন কৰিছিলে, সঁচা মিছা মই নাজানো, মোক মানুহে কৈ আছে যে যোনে বড়োলেণ্ড লাগে বুলি কৈছিলে এতিয়া বেংগলোৰত লেণ্ড কিনিছে, দিল্লীত লেণ্ড কিনিছে। এই কথা এতিয়া কোকৰাঝাৰ মানুহৰ মুখে মুখে। গতিকে এই ধৰণৰ যি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে গোটেই BTRখনত চানি ধৰিছে, তাৰ বিৰুদ্ধে আজি এই অঞ্চলৰ ৰাইজে কংগ্ৰেছক বিকল্প হিচাপে লৈছে আৰু কংগ্ৰেছৰ মঞ্চখন শক্তিশালী কৰি অহা সময়ত এই অঞ্চলৰ লগতে গোটেই দেশত ধৰ্মনিৰপেক্ষ, সামাজিক, ৰাজনৈতিক যিটো পৰিৱেশ আমি নিৰ্মাণ কৰাৰ সপোন দেখিছোঁ, সেই পৰিৱেশ নিৰ্মাণ কৰিবৰ কাৰণে আমি আজিৰ পৰা কাম আৰম্ভ কৰিছোঁ। এইবাৰ কোকৰাঝাৰত আমি কংগ্ৰেছ দলে যে নিজে খেলিম, আমাৰ দলৰ যে প্ৰাৰ্থী থাকিব, আমি যে ৰাইজৰ পদূলিয়ে পদূলিয়ে হাতৰ চিনত ভোট বিচাৰি যাম, সেই কথা 100% নিশ্চিত। আমাৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে ইতিমধ্যে ৰাইজৰ মাজত ঘূৰা পকা কৰি কাম কাজ কৰি আছে আৰু তেওঁলোকৰ মাজত আমাৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনা কৰি আমি কোকৰাঝাৰৰ এজন সন্তানক উপযুক্ত হিচাপে যাক আমি ভাবিম, তেওঁক আগবঢ়াই দিম। আৰু আমি আশা কৰোঁ যে আহি থকা সময়ত তেওঁ দিল্লীত গৈ আমাৰ যি ইণ্ডিয়াৰ যি চৰকাৰ হ'ব, সেই চৰকাৰত এক শক্তিশালী কণ্ঠ হ'ব পাৰিব। নৱচৰণীয়াৰ আগত যিমান হ'ব, এতিয়া নৱশৰণীয়াৰ নাম অকল আপোনাৰ এজন দুজন মানুহৰ মুখতে আছে। এতিয়া কোকৰাঝাৰৰ মানুহে নৱশৰণীয়া ডাঙৰীয়াৰ কথা আলোচনা কৰে বুলি মই নাভাবোঁ। ৰাইজে দি চালে, ৰাইজে দেখিলে, ৰাইজে বুজি পালে আৰু কোনে কি কৰি আছে, তেখেতে কি কৰিব নালাগিছিল, কি কৰিব লাগিছিল, এই কথা ৰাইজে বুজি পায়। মই তেওঁৰ সম্পৰ্কত কিবা ক'বলগীয়া আছে বুলি নাভাবোঁ। ষ্ট্ৰেংথ কেনেকৈ কংগ্ৰেছ আমাৰ কোকৰাঝাৰ বা চিৰাং, বাক্সা, ওদালগুৰি, BTC? চাওক, আপুনি দেখিছে অলপ দিনৰ আগতে আমি চিৰাঙত আহিছিলোঁ, তাত আপুনি প্ৰায় 700 মানুহে সেইদিনাখন জইন কৰিছে। আজি আমাৰ ওদালগুৰি জিলা সভাপতি ইয়ালৈকে আহিছে। ওদালগুৰিত আপোনালোকে নিজে সংবাদ মাধ্যমে ৰাইজক দেখুৱাই আছে
কি ধৰণে নতুন প্ৰজন্ম আগবাঢ়ি আহিছে এই যে নতুন প্ৰজন্ম যে আগবাঢ়ি আহিছে ইয়াৰ মূল কথাটো কি কোকৰাঝাৰৰ ৰাইজে দুটা আঞ্চলিক দল জন্ম দিছিলে এটা BPF এটা UPPL কিয় জন্ম দিছিলে যে ৰাষ্ট্ৰীয় ৰাজনীতিৰ বিকল্প হিচাপে কোকৰাঝাৰত আঞ্চলিক শক্তিয়ে ৰাইজক নেতৃত্ব দিয়ক কিন্তু সৰ্বশেষত ৰাইজে কি পালে যে UPPL আৰু BPF আজি বিজেপিৰ শেষ খেলৰ যেনেকৈ পিলো তেনেকৈ অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক দবা খেলৰ দুটা পিললৈ ৰূপান্তৰিত হ'ল এই দল দুটাৰ নেতৃবৃন্দ আজি কিয় মানুহে আঞ্চলিকতাবাদক সমৰ্থন কৰিব আৰু বিজেপিৰ যিটো UPPL BPFক পকেটত ভৰাই লৈ পেলাই যিটো অগ্ৰাসনৰ যিটো ৰাজনীতি সেই ৰাজনীতিক ভেটা দিবৰ কাৰণে এতিয়া শক্তিশালী ৰাষ্ট্ৰীয় বিকল্প কোকৰাঝাৰৰ নতুন প্ৰজন্মই অগ্ৰাধিকাৰ দিছে আৰু সেইটোৱে মূল কথা যে ইয়াত যি আঞ্চলিক দল ৰাইজৰ স্বাৰ্থ পূৰণ কৰিম বুলি পেলাই জন্ম হৈছিলে আজি তেওঁলোকে বিজেপি RSSৰ আদৰ্শত ম্লান হ'বলৈ চেষ্টা কৰিছে আৰু সেই কথা কোকৰাঝাৰৰ সচেতন মানুহে মানি নলয় আৰু সেইকাৰণেই কংগ্ৰেছ দল আজি শক্তিশালী হৈছে আৰু কংগ্ৰেছ দল শক্তিশালী হ'ব